everyone, welcome back to my YouTube channel. যেহেতু মই সদায় ডেইলি ভ্লগ দিবৰ চেষ্টা কৰিছোঁ তো আজিৰ ভিডিঅ'টো তেনেকুৱাই ডেইলি দিনটোত কি কৰোঁ সেইবিলাকে দেখুৱাব চেষ্টা আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কি দেখাব পাৰোঁ কি নোৱাৰোঁ ভিডিঅ'টো শেষলৈকে চাই দিব তেতিয়াহে গম পাব ন তো সেইকাৰণে ভিডিঅ'টো চাই যাব আৰু অলপ মোক স্কিপ নকৰাকৈ চাব ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কিনে ক'ব কেনেকুৱা হৈছে কি হৈছে ভুল হ'লে ক'ব আৰু কি কথা যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্টে মই আপোনালোকক আমাৰ ফুলনি বাগিচাখন বেছি ডাঙৰ নহয় সৰু কি ফুল ৰুই থৈছোঁ সেইখিনি আপোনালোকক দেখাম বুলি ভাবিছোঁ তেন্তে চাওঁ আহক ফাৰ্ষ্টে আমাৰ ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ মানে পোনে মুখতে দুফালে এনেকৈ দুজোপা কথনা বুলি কয় কিন্তু এজোপা আচলি কথনাজোপা নহয় কথনা ফুল মানে এনেকৈ বগা ফুল এফালে এজোপা আছে বগা ফুল ফুলে তাৰপিছত এফালে এজোপা আছে পোনে এনেকৈ মুখতে আছে তাৰপিছত এফালে সোমাই যোৱাৰ পিছত ইয়াত বাৰান্দাত এজোপা হৈছে টেঙেচি ফুল ইয়াত আলু হেৰি কৰি দিলে আলু গুজি দিলে ইয়াত হেৰি হয় গজি যায় এইটো ফুল ফুলিব লৈছে তাৰপিছত এইফালে এইটো পাতৰ বাহাৰৰ হয় নামটো নাজানো চিলচিলীয়া পাত হয় এজোপাও একেই তেনেকুৱাই তাৰপিছত এজোপা টেঙেচিজোপাই হয় ইয়াত ফুল ফুলিছে এনেকৈ ফুল ফুলে টেঙেচিজোপা আৰু এইফালে আছে এইখিনি পাতৰ বাহাৰৰ হয় গোটেইখিনি সেইজোপা য়েল্ল' কালাৰৰ অশোক ফুল বুলি কয় সৰুটো হয় ডাঙৰটো নহয় একেবাৰে সৰুটো তাৰপিছত এইফালে এজোপা এইখিনি পানী ফুল ফুলি আছে ইফালে দেখি অৰেঞ্জ কালাৰ আৰু এইফালে এজোপা বেলেগ তাৰপিছত এইটো চাইডে এজোপা ফুলিছে আৰু ৰঙাকৈ এইখিনিও পানী ফুল হয় এইখিনি হৈছে 9 o'clock ফালেটো ইমানকৈ ফুলি আছে পানী নাই এইটো এটা কলে এইখিনিও এইটো পানী ফুলে হয় তাৰপিছত এইফালে এইজোপা তলত থৈ দিছে মৰহি গৈছে পূৰা এইফালে এপাহ ফুল ফুলি আছে অকল এইটো ৰুইছেহে এইটো পোনেই পুলিটো ৰোৱা হৈছে এইজোপা এনেকৈ বেঙুনীয়া ৰঙৰ ফুল ফুলে চিঙি থাকিলে তাৰপিছত সেইফালে আছে সেইজোপা গোলাপ ফুল ৰঙা গোলাপ আৰু এইফালে এইখিনি পাতৰ বাহাৰৰ তাৰপিছত এইফালে এজোপা লতা বগাই আছে নামটো বৰ ভালকৈ নাজানো ইয়াৰ এনেকৈ ফুলি আছে এজোপা মনি প্লাণ্ট ইয়াৰ মানে ইয়াত যোনখিনি পাত আছিলে গোটেই পাতখিনি নিগনিয়ে কুটি দিলে সেইকাৰণে টকলা হৈ থাকিলে অকল এতিয়া এই নতুনকৈ দুখিলা পাত ওলাইছে আৰু এইখিলা আগৰ পৰাই আছিলে তাৰপিছত এইফালে এজোপা পাতৰে হয় আৰু এইটো ফুল কালি আনিছোঁ নতুনকৈ এতিয়ালৈকে ফুলা নাই বাৰু আৰু টাবত ৰোৱাও নাই ৰুব লাগিব কি কালাৰৰ ফুল তাকো নাজানো ফুলিলে গম পাম বাৰু ফুলিলে দেখুৱাম বাৰু দেই আপোনালোকক এইটো তাৰপিছত ৱালৰ এনেকৈ ছাইডত এইবিলাক নাৰ্জী ফুল ফুলা নাই এইবিলাক এতিয়ালৈকে ফুলা নাই বাৰু তাৰপিছত সেইফালে সেইজোপা টকৌ ফুল তাৰপৰা এদিকে বাঁহ পাতৰ এনেকৈ ফুল এইফালে এজোপা ফুল নহয় বাৰু চব এইখিনি পাতৰ বাহাৰৰ হয় এইফালে এনেকৈ ৰুই থৈ দিছে তাৰপিছত ইয়াত এজোপা অশোক ফুল আছে এতিয়া ফুলা নাই যেতিয়া ফুলে তেতিয়া আপোনালোকক দেখাম বাৰু তাৰপিছত এনেকৈ এদিকে ছাইডত এনেকৈ গোটেইখিনিতে এনেকৈ পাতৰ বাহাৰ দি থৈছে
এইফালে মই মাগুৰ মাছ 3টা বাছি ল'লোঁ আৰু এদিকে মই পিঁয়াজ আৰু এইফালে মান ধনিয়া আৰু এদিকে ৰচুন কেইফুটামান এইখিনি কাটি লৈছোঁ। এতিয়া মই মাগুৰ মাছকেইটা ফ্ৰাই কৰি লওঁ। এতিয়া মই ইয়াত তেল দিলোঁ, অলপ গৰম হ'ব দিছোঁ। তাৰপিছত মই ইয়াত নিমখ, হালধি, তাৰপিছত মছলা, ধনিয়া পাউডাৰ দিম। এতিয়া মই ইয়াত মাছকেইটা দি দিম। এইফালে মই মাছকেইটা অলপ টাইট হ'বলৈ দিছোঁ, অলপ দেৰি এনেকৈ ফ্ৰাই কৰি ৰঙা হ'ব লাগিব অলপ টাইট। এতিয়া মাছকেইটা হৈ গ'ল, এতিয়া মই নমাই দিওঁ এইকেইটা। মই কুকাৰত দাইল, আলু আৰু ঔটেঙা দি দিছোঁ। ইয়াত চিটি মাৰিব অলপ 10 মিনিটমান লাগিব আৰু তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। এতিয়া মই তেলখিনি অলপ গৰম হ'ব দিছোঁ, হৈছে প্ৰায় গৰম। তাৰপিছত মই ইয়াত পিঁয়াজ দিম। তেলখিনি গৰম হৈ গ'ল, মই এতিয়া ইয়াত পিঁয়াজ দি দিম। তাৰপিছত মই ইয়াত হালধি অলপ দিম। আৰু এইখিনি পিঁয়াজখিনি অলপ ৰঙচুৱা হ'বলৈ দিম, তেতিয়ালৈকে ভাজি থাকিম। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হৈছে। তো এতিয়া মই ইয়াত মাছকেইটা দি দিম, অথনি ফ্ৰাই কৰি থৈ দিয়া মাছকেইটা। এইকেইটা অলপ পিঁয়াজখিনিৰ লগত ভাজি ল'ম। এইখিনি ভজা হৈ গ'ল, এতিয়া মই ইয়াত দাইলখিনি দি দিম। প্ৰথমতে 2 চামুচমান দি ল'ম, তাৰপিছত গোটেইখিনি দি দিম।
এইখিনি অলপ এতিয়া উতলিব দিম 10 মিনিটমান। এতিয়া উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত এইখিনি ৰচুন পিচি ল'লোঁ, এইখিনি মই দিম ইয়াত। আৰু লগতে ইয়াত মই মান ধনিয়া দি দিম। তো এতিয়া অলপ এইখিনি সিজি ল'বলৈ দিওঁ। মোৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। ঔটেঙা আৰু মাগুৰ মাছৰ জোল। এতিয়া পাইছে 3টা আৰু মই যাম ভাইটিক আনিবলৈ টেঙাখাটৰ পৰা। তো এতিয়া যাওঁ। অথনি ভাইটিক আনিলোঁগৈ টেঙাখাটৰ পৰা, আৰু আহি মেলি ভাগৰ লাগিলে, ইমান গৰম, সেইকাৰণে অলপ দেৰি শুই ল'লোঁ। এতিয়া উঠিছোঁ। এইটো সন্ধিয়া হৈছে, এতিয়া পাইছে 6টা। তো সেইকাৰণে ভাবিলোঁ চাহ একাপকে খাই লওঁ, সেইকাৰণে চাহটো পাতি থৈ আহিছোঁ। এতিয়া বাকি লওঁগৈ। মই এতিয়া খাবৰ কাৰণে লাল চাহ একাপ আৰু এফালে ভজা চানা লৈ লৈছোঁ। তো এতিয়া মই খাই লৈছোঁ আৰু ভিডিঅ'টো আজি ইমানখিনিতে শেষ কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।